everyone, স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। Hi friends, সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আৰু যি সকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোককো মই আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো আৰু আজি মই সৰুকৈ এটি ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো নকওঁ আপোনালোকে চাই ল'ব আৰু এতিয়া হৈছে সন্ধিয়া আৰু সন্ধিয়া এতিয়া 6টা বাজিছে আৰু এতিয়া চাহ খোৱা টাইম আৰু মই চাহৰ লগতনো কি খাম ভাবি আছো। বিস্কুট আছে, মই বিস্কুট খাই ইমান ভাল নাপাওঁ আৰু ভুজিয়া খাই মোৰ আমনি লগা হৈছে আৰু চাই লওঁ পলম নকৰি ভিডিঅ'টো। চাহৰ লগত খাবৰ কাৰণে খুব সোনকালে ৰান্ধি খাব পৰা এটা ৰেচিপি চিৰা, বুট আৰু নৰসিংহ এইবিলাক দি মই আজি ভাজি খাম চাহৰ লগত। আপোনালোকেও খুব কম সময়তে ৰান্ধি আলহীক খুৱাব পাৰে। মই তেলতে নিমখ দি ল'লোঁ আৰু বুটখিনি দি দিছোঁ এতিয়া আৰু বুটখিনি আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা ইচ্ছাতেই ভাজি ল'ব। মই অলপ বুটটো ফাটি গ'লে ভাল পাওঁ খাই, অলপ হালধি দিছোঁ যাতে কালাৰটো আহে আৰু বুটখিনি নপতালৈকে মই ননমাওঁ, সেয়া অলপ ফাটিব ধৰিছে আৰু আপোনালোকে এনেদৰে আলহী আহিলে খুব সোনকালে ৰান্ধি খুৱাব পাৰিব যদি নিজৰ হাতেৰে খুৱাই ভাল পায় আৰু বহুতে ভাল পায় নহয় জানো নিজৰ হাতেৰে ৰান্ধি খুৱাই। আৰু বুটখিনি এতিয়া ফাটি গৈছে, মই নমাই দিলোঁ বাতি এটাত আৰু সেই থকা তেলতে মই অলপ চিৰা ফ্ৰাই কৰি ল'ম আৰু অলপ পিঁয়াজৰ লগত ভাজিম। আধা ভজা কৰিম পিঁয়াজখিনি, মই পিঁয়াজখিনি আধা ভাজি হ'লে ভাল পাওঁ খাই। এই আধা ভজাকৈ থৈছোঁ অলপ পিঁয়াজখিনি। মই শোৱাৰ ৰুমলৈ আহি ল'লোঁ আৰু মই লাল চাহ খাইছোঁ। মই গাখীৰ চাহ খাব নোৱাৰোঁ, মোৰ গেছৰ প্ৰব্লেম আছে, সেয়ে মই লাল চাহ খাইছোঁ আৰু ভিডিঅ'টোৰ কাৰণে কিন্তু মই গাখীৰ চাহ দেখাম ন, সেইকাৰণে যিটো সঁচা সেইটোৱে আৰু মই চিৰাখিনিৰ লগত অকণমান নেমু চেপি খাম, ভাল লাগিব তেতিয়া। যিহেতু মোৰ পানী লাগি আছে সেইকাৰণে মই অকণমান নেমু চেপি খাম আৰু মই এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। এনেওতো ভাল হ'বই মই গম পাওঁৱেই, কাৰণ মই এনেকুৱা বস্তু খাই ভাল পাওঁ আৰু কিছুমানে বাদামৰ লগতো খায় ন এনেকৈ, কিন্তু বাদামৰ লগত খোৱাৰ উপৰিও এনেদৰে বুটৰ লগতো খাব পাৰিব। টেঙাকণ চাবৰ কাৰণে বহুত ভাল লাগিছে খাবলৈ আৰু মোৰ পানী লাগি আছে, একদম ডিঙিটোত পূৰা ধৰি গৈছেগৈ, ভাল লাগিছে টেঙাকণে। যিসকলে এনেদৰে খোৱা নাই খাই চাব। মাতটোহে ভাগি গৈছে, বেয়া নাপাব প্লিজ, বেয়া নাপাব। ভিডিঅ'টো মাজতে কাহ আহি গ'ল, প্লিজ ক্ষমা কৰি দিব, বেয়া নাপাব ঠিক আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক এটা কৰিবই, নকৰাকৈ নাথাকিব আৰু যদি বেছিকৈ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব আৰু পুনৰ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।